মই আজি কৰ্ণাট চাংমাৰ জৰিয়তে জানিব বিচাৰিছোঁ যে আপোনাৰ প্ৰত্যেকখন টুৰিজিমৰ গাড়ী ইয়াত আহোঁতে কেতিয়াবা অসমত মেঘালয়ৰ গাড়ী ভাঙা নজিৰ শুনিছে নেকি? নাই ভঙা। তেতিয়া আমাৰ সদায় কালি দেখিছোঁ এটা সৰু শিশু লৈ অহা মাতৃ এগৰাকীও আগফালৰ পিছফালৰ গাড়ী গ্লাছ ভাঙি দিছে। মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আপুনি ইমান শক্তিশালী মুখ্যমন্ত্ৰী, আপুনি আমাৰ কিবা প্ৰতিবাদ কৰিলে পুলিচ ঠিকে পঠাই দিয়ে, কিয় আপুনি সীমাত আমাৰ পুলিচ পঠাব পৰা নাই? কিয় আমাৰ মানুহক প্ৰটেকশ্যন দিব পৰা নাই? দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কৈছোঁ, আমাৰ যিসকল ল'ৰা ছোৱালীয়ে EMI দি গাড়ী কিনি তেওঁলোকে এটা পৰিয়াল সুন্দৰভাৱে চলাই আছে, কিন্তু কিয় মাৰ খাবলগীয়া হয়? কালি যিবিলাক গাড়ী তাত ভাঙিছে, কোনে মেঘালয়ত কোন ছাত্ৰ সংগঠনে কিবা কৰিছে, কি কৰিছে বেলেগ কথা, কিন্তু চুবুৰীয়া ৰাজ্যৰ পুলিচেও কিয় আমাৰ গাড়ীক প্ৰটেকশ্যন দিব পৰা নাই? এতিয়ালৈকে প্ৰতিক্ৰিয়াটো অহা নাই। মুখ্যমন্ত্ৰীয়ে ৰাস্তাত বাচ্চা এটা ৰৈ থাকিলে বাবাটো বুলি কয়, চুমাটো খাই কোলাত লৈ কথা কয়, কিন্তু এইবিলাক যুৱকে এটা এটা পৰিয়াল চুৰ ডকাইত নকৰাকৈ এটা এটা পৰিয়াল চলাই আছে ইমান কষ্ট কৰি। দৈনিক যেতিয়া আপ ডাউন শ্বিলঙলৈ কৰা হয়, এটা ল'ৰাৰ মানসিক শাৰীৰিক কিমান চাপ পৰে সেইটো আমি ট্ৰেভেল কৰি থকা মানুহে আমি গম পাওঁ। তাৰপিছত যেতিয়া গাড়ীখনো ভাঙিব, কাৰণ এইখন গাড়ী ভাঙাৰ পিছত সেই গাড়ীখনৰ EMI তেওঁলোকে আৰু এইটো ক্লেইম নহয়, ইঞ্চুৰেঞ্চ ক্লেইমত নাপায়, তে ক'ৰ পৰা গাড়ীখন মেৰামতি কৰিব? মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ, আজি পৰিবহণ মন্ত্ৰীৰ নামেই নাজানো এতিয়া, কাৰণ তেওঁলোকৰ প্ৰতিক্ৰিয়াই নাই। টুৰিজিম মিনিষ্টাৰৰ নামেই নাজানো, নাম জানো, নাজানাৰ কোনো অৰ্থ নাই। মই তেওঁলোকক কৈছোঁ, কিয় আমাৰ প্ৰত্যেক দিনাই অৰুণাচলত গ'লে আমাৰ ল'ৰা ছোৱালীয়ে মাৰ খায়, মেঘালয়ত আমাৰ ল'ৰা ছোৱালীয়ে মাৰ খায়, মিজোৰামত মাৰ খায়, নাগালেণ্ডত মাৰ খায়, কি শক্তিশালী মুখ্যমন্ত্ৰীৰ দিনত আমি চবতে মাৰ খাবৰ কাৰণে আমি ইয়াত কাম কৰি আছে নেকি মানুহে? সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ কাৰণে দৈনিক 4বাৰকৈ প্ৰেছ মিল দিয়ে, আপুনি কিয় আমাৰ ল'ৰা ছোৱালীয়ে তাত গাড়ী ভাঙোতে মাৰ খাওঁতে আপুনি প্ৰেছ মিল দিবলৈ এতিয়াও আপুনি সময় পোৱা নাই? দুৰ্ভাগ্যজনক কথা। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে শক্তিশালী বুলি কেমেৰাত কয়, মুখ্যমন্ত্ৰী একচুৱেলি শক্তিশালী নহয়, মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিছে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে সকলোৱে মিলি আমাৰ যাতে নেবাৰিং ষ্টেটবিলাকৰ লগত কিয় এনেকুৱা অৱস্থা হৈছে, কিয় আমি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰাখিব পৰা নাই, কৰ্ণাট চাংমাই কিয় আমাক প্ৰটেকশ্যন দিব পৰা নাই? কাৰণ টুৰিজিম তেওঁলোকৰ অসমৰ পৰাই মেক্সিমাম মানুহ অসমৰ দি পেলাই তাত টুৰিজিম যায়। অসমৰ পৰা যদি গাড়ী যোৱা বন্ধ হৈ যায়, মেঘালয় টুৰিজিম ডিপাৰ্টমেণ্ট বন্ধ হৈ যাব, টুৰিজিম বন্ধ হৈ যাব তেওঁলোকৰ। কিয় তেওঁ প্ৰটেকশ্যন দিব নোৱাৰিলে? এই দুৰ্ভাগ্যজনক কথা। গতিকে আপোনালোকৰ যি এই আন্দোলন বা প্ৰতিবাদ আছে, তাত আমি সহযোগিতা সহমৰ্মিতা আমি আগবঢ়াইছোঁ, আৰু এই কামত মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰী, টুৰিজিম মন্ত্ৰী তৎকালীনভাৱে তেওঁলোকে দুইখন ষ্টেটৰ লগত কথা পাতি ক্ষতিপূৰণ আৰু এনেকুৱা যাতে ভৱিষ্যতলৈ নহয়, এইটো এবাৰ হোৱা নাই, বাৰে বাৰে হৈ আছে, ভৱিষ্যতলৈ যাতে নহয় তাৰ কাৰণে আমি চিফ মিনিষ্টাৰক আমি দাবী জনাইছোঁ।